एवरीवन की खबर आपनालोকৰ আজি আকৌ এবাৰ আপোনালোকক দেখাব বিচাৰিছো দলিয়াজনৰ বিশাল দেওবাৰ দিনা গৈছিলো আৰু দেওবাৰে প্ৰায় বিশাল মাৰ্কেট যোৱা হয় আৰু বিশালত গৈ ভাল লাগে কাৰণ সকলো ধৰণৰ বস্তু পোৱা যায় আৰু বহুত তেওঁলোকে অফাৰ দি থাকে ভালেখিনি অফাৰ তেওঁলোকে দিয়ে ভাল লাগে তথাপিতো আপোনালোকে কমেন্ট কৰি জনাব তিনচুকীয়া ডিব্ৰুগড় আৰু দলিয়াজান তিনিখন মিলালে আপোনালোকে কোনখনত গৈ বেছি ভাল পায় আৰু কিয় ভাল পায় হেতু আপোনালোকে কমেন্ট কৰি জনাব আৰু যদি ভিডিওটো ভাল লাগে নিশ্চয় এটা লাইক কৰিব শেয়াৰ কৰিব নাপাহৰিব লগতে মোৰ প্ৰফাইলটো ফলো কৰিব নাপাহৰিব আৰু এইফালে দেখিছে দেওবাৰ দিনা মই ভাবিছিলো বহুত ভিৰ হ'ব চাগে যেহেতু দুপৰীয়া আছিল ইমান ভিৰ ভাৰ নাছিল আৰু বেছি ভিৰ হলো বজাৰ কৰি ভাল নালাগে আৰু দেওবাৰে কিন্তু গধূলি বহুত ভিৰ হয় আৰু দুপৰীয়া কাৰণে ইমান ভিৰ হোৱা নাছিল লাগতিয়াল কিছুমান বস্তু কিনিব লগা আছিল ঘৰৰ কাৰণে নিজৰ কাৰণেও কিনিব লগা আছিল লগৰ এজনে দুটামান বস্তু আনিবল দিছিল সকলোৰ বস্তুখিনি কিনি ললো দেখুৱাই আছো আপোনালোকক লাহে গৈ এফালে একদম কি বস্তু কিনি আছো হাৰপিক সাৰ্ভিক এই বস্তুটোৰ কাৰণে প্ৰায় মই বিশাল আহো কাৰণ সকলো বস্তু পোৱা যায় আৰু এইফালে একদম পুৰা কি আনিলো আপোনালোকক দেখুৱাইছো এফালৰ পৰা একদম মোনাৰ পৰা ভৰাই আনিছো আৰু দেই কিবা আনিলো তো ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে জনাব আজিলৈ আহো বাই বাই টেক কেয়াৰ এভৰিৱান